মই আহিছোঁ ৰাজমাও পুখুৰী। এই পুখুৰীখন খন্দাইছিল 1816 চনত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই তেওঁৰ মাতৃ নামত নুমলী ৰাজমাওৰ নামত। পুখুৰীৰ ভিতৰভাগ কিনো আছে তাকে সোমাই যাওঁ বলকচোন। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক সুন্দৰ পৰিৱেশৰ মাজত আহিছোঁ। আপোনালোকে সদায় নিজৰ বুলি ভাবিব লাগে, তেতিয়াহে পৰিৱেশটো সুন্দৰ হৈ থাকে, সদায় চিৰযুগমীয়া হৈ থাকিব। খোজ কঢ়া এটা ভাল পৰিৱেশ। ইয়াত ইভিনিং ৱাক কৰিবলৈ ভাল হ'ব, কাৰণ ৰাতিপুৱাটো নুখুলে, গধূলি সময়ত খোলে, পাছবেলা খোলে। সুন্দৰ এটা পৰিৱেশ দিয়াব পাৰে। গৰম দিনত ইয়াত আহি ভাল লাগিব, কাৰণ পানী আছে, চাৰিওকাষে গছ গছনি আছে, তাই বহিবলৈ ধুনীয়া সজাই থৈছে বহিব পৰাকৈ। এই পুখুৰীটো সম্পূৰ্ণ মাটি ইয়াত 12 বিঘা আছে। ৰাজমাও পুখুৰী 1816 চনত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মাতৃ নামত নুমলী ৰাজমাও নামত এই পুখুৰীটো খন্দাইছে। পুখুৰীৰ ভিতৰভাগ মাটিকালি 10 বিঘা, 447 ফুট দীঘল আৰু 404 ফুট বহল। পুখুৰীৰ ভিতৰভাগ দীঘল আছে 409 আৰু বহল আছে 344 ফুট। এই গোটেই পুখুৰী ভাগৰ মাটিকালি আছে 12 বিঘা, গোটেই চাৰিওপাশ সুন্দৰ এটা পৰিৱেশ। এই ঠাইডোখৰ যোৰহাটৰ একদম মাজমজিয়া টাউনত আছে বুলি ক'ব লাগিব। ৰাজমাও পুখুৰী বহিব পাৰি সুন্দৰকৈ। এনেকুৱা কৰিলে পৰিৱেশ নষ্ট হয়। সভ্যতাৰ সেউজালি স্বচ্ছতাৰ গান জানি বুজি সকলোৱে ৰাখিবা দেশৰ মান। খুব সুন্দৰ কথা। চাৰিও দিশত উল্লেখিত নীতি নিয়মসমূহ যদি কোনো লোকে উলংঘা কৰে, তেতিয়াহ'লে বিধিমতে 500 টকা জৰিমনা বিহা হ'ব। ইয়াত লিখিছে ধূমপান, মাদক দ্ৰব্য সেৱন এই চৌহদত সম্পূৰ্ণৰূপে বৰ্জনীয়। এইটো অপেনিং হ'ল, কিন্তু এতিয়ালৈকে টিকেটৰ ব্যৱস্থা কৰা নাই। খুব সোনকালে টিকেটৰ ব্যৱস্থা হ'ব। এইখন ঠাইত সকলো আহিব। সুন্দৰ এটা পৰিৱেশ। যোৰহাটৰ মাজমজিয়াত অৱস্থিত এখন ৰাজমাও পুখুৰী। নীতি নিয়ম আছে কিছুমান। পুখুৰীৰ ষ্টেপত নামি হাত মুখ ধোৱা নিষিদ্ধ কথা লিখা আছে। এই চৌহদটোত প্লাষ্টিক মুক্ত অঞ্চল। চৌহদৰ ভিতৰত লৈ খাদ্য সামগ্ৰী নিয়া নিষিদ্ধ। ভাল। আৰু ইয়াত আছে এই চৌহদ কেৱল খোজ কঢ়া আৰু যোগ সাধনাৰ বাবেহে। ইয়াত লিখা আছে যিকোনো পুৰুষ মহিলাৰ প্ৰতি শালীনতাৰ বজাই ৰাখি বহিব।
সুন্দৰ কথা, নহ'লে বহুত ল'ৰা ছোৱালী আহে ইয়াত, পৰিৱেশ বিনষ্ট হ'ব। গতিকে সকলোৱে এইবিলাক মানিব লাগে। কিছুমান কথা ধুনীয়া ধুনীয়া লিখা আছে ইয়াত, আপোনালোকে এই কথাবিলাক আওকাণ নকৰিব, মন দিব। গতিকে পৰিৱেশটো সুন্দৰ হৈ থাকক আৰু সুন্দৰ হ'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।